দিল্লীৰ কলা মহোৎসৱত ঢোল বাদনত সোণৰ পদক লাভ কৰা চয়নিকা দত্তক স্বগৃহত সম্বৰ্ধনা। দিল্লীৰ কলা মহোৎসৱত ঢোল বাদনত অসমৰ হৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হ'ল শিৱসাগৰ জিলাৰ চয়নিকা দত্তই। শিৱসাগৰ জিলাৰ হাঁহচৰা মৌজাৰ মৈৰামৰা সত্ৰ দিগন্ত দত্ত আৰু মাতৃ সুমি দত্তৰ একমাত্ৰ কন্যা তথা হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৯ম শ্ৰেণীৰ ছাত্ৰী চয়নিকা দত্তই দিল্লীত অনুষ্ঠিত হোৱা কলা মহোৎসৱত ঢোল বাদনেৰে অসমৰ হৈ সোণৰ পদক লাভ কৰি ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ হাঁহচৰালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। দিল্লীৰ ৰাষ্ট্ৰীয় বাল ভৱনত শিক্ষা মন্ত্ৰালয়, ৰাষ্ট্ৰীয় বাল ভৱন, গান্ধী স্মৃতি এণ্ড দৰ্শন সমিতি আৰু NCIRTৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই দিল্লীৰ কলা মহোৎসৱ। ষষ্ঠ শ্ৰেণীৰ পৰা চয়নিকা দত্তই বিভিন্ন মঞ্চত ঢোল বাদন কৰি অহাৰ উপৰিও খোল, নাগাৰা, পেঁপা আদিও পৰিৱেশন কৰা চয়নিকাৰ বৰ্তমান বয়স হৈছে 14 বছৰ। সোণৰ পদক অৰ্জন কৰি যোৱা নিশা চয়নিকা দত্ত স্বগৃহত উপস্থিত হোৱাৰ পাছতে স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, দল সংগঠনৰ লগতে বিভিন্নগৰাকী অনুৰাগী ব্যক্তিয়ে চয়নিকা দত্তক সম্বৰ্ধনা জনোৱাৰ লগতে শাৰীৰ পৰা আলিৰ পৰা গায়ন বায়নেৰে অসংখ্য লোকে স্বগৃহলৈ আদৰি আনে। ভাল লাগিছে। নিশ্চয় আনন্দিত। পোনপ্ৰথমেই সকলো অসমবাসীক মই তেওঁ পিতৃ হৈ ভোগালী বিহুৰ শুভেচ্ছা জানিছোঁ আৰু ইংৰাজী নৱবৰ্ষৰো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেদৰে তাইৰ লগত আপুনি লাগিছিল? তাইৰ লগত বিশেষ মইতো কৰ্মসূত্ৰত থাকোঁ, যিহেতু তাই নিজৰ প্ৰচেষ্টাতে আজি এনেকুৱা এটা সফল কৰিবলৈ সক্ষম হৈছে। মই সুখী, লগতে অসমবাসীও হৈ যে তাই গৌৰৱ কঢ়িয়াই তাতো আৰু সুখী আছে। And the next is instrumental music percussion main. Position bronze goes to Tamil Nadu team. Prasad Sairam team. Prasad Sairam. Tamil Nadu team, please come on stage. Bronze. Instrumental music percussion main. নমস্কাৰ, মোৰ নাম শ্ৰীমতী চয়নিকা দত্ত। দিল্লী কলা মহোৎসৱত অংশগ্ৰহণ কৰিছিলা, হয়। কি ক'বা? কেনেদৰে কি কাম কৰিলা? মই প্ৰথমতে স্কুলৰ ফালৰ পৰা কলা উৎসৱত প্ৰথম স্থান পাই মই ষ্টেট লেভেলৰ পৰা নেশ্যনেল লেভেললৈ যাবলৈ সক্ষম হ'লোঁ। অনুষ্ঠানটো দিল্লীত হৈছিলে। মই সোণৰ পদক পাবলৈ সক্ষম হ'লোঁ। প্ৰথম অসমৰ হৈ মই বুলি নহয়, বহুতখিনি গৈছিলে। মই ইনষ্ট্ৰুমেণ্টত দিছিলোঁ, ইনষ্ট্ৰুমেণ্টত মই পাবলৈ সক্ষম হৈছোঁ। বিশেষকৈ মই স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীসকল, মা দেউতা আৰু আমাৰ মৰিজেখা দলৰ মুন্মী বা আৰু গাঁৱৰ সকলো ৰাইজ। মই ৯ম শ্ৰেণী, হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়। माइक लगाया नहीं।
লাগিল আজি